তো গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম ব্লগার নীতিশ। তো দেখিলে আগৰ ভিডিঅ'টো যদি চাইছে যদি নাই চোৱা তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাই ল'ব। তো আজি হ'ল 13 তাৰিখ, আজিও আছে ভাওনা কম্পিটিশ্যন। আজি মোৰ আছে গায়ন বায়ন, মোৰ লিডত আছে। তো ভাতকেইটা খাই লওঁগৈ, 4টা বজাত যাব লাগিব। ব'লক ভাতকেইটা খাই লওঁগৈ, একদম ৰুমৰ অৱস্থা নাইকিয়া হৈ গৈছে। ভাত খাই লওঁ মই। গাইছ মই এতিয়া এইবোৰ বস্তু বিচাৰি আছোঁ, বস্তু নাপাই হ'লো। চেলেং এখন পালোঁ, জুতিখন বিচাৰিয়ে পোৱা নাই। ৰ'ব থৈ লওঁ ক'ৰবাত, থৈ লওঁ। ৰ গা পা ধুই আহিলোঁ, এতিয়া পটাপট কাপোৰ পিন্ধো আৰু যাওঁ। কেইটা দিলে 4:30 মানে বাজিলে। চাওঁ এতিয়া পটাপট গা পা ধুই আহিলোঁ, যাওঁ এতিয়া কাপোৰ কানিবলৈ। ৰ'বা দেখুৱাইছোঁ আহি আকৌ কালি দেখুওৱা ৰাস্তাটো পাই গ'লোহি। এনেকৈ গৈ আছোঁ। এজোপা আম গছ চাওক, কিন্তু এটা আম নাই। আমাৰ ছাগলী सॉरी बाय बाय। ये हमारा छगली है जो भक्षण कर रहा है। बगी कले गल पलक पलक आহি পাইছেহি আৰু মই পালোহি ইয়াত নামঘৰ ঘূৰি। পলক পলক সেইফালে চবে ধুতি পিন্ধি আছে, কিন্তু মই ইয়াত নিপিন্ধো, তাতহে পিন্ধিম। গেছ নামঘৰত সেৱা এটা কৰি লওঁ, আজি আমি আৰু ভালকৈ কৰিব পাৰোঁ আৰু। কৃষ্ণ আমি পালোহি। ৰ'ব চেণ্ডেলযোৰ খুলি লওঁ। হেল্ল' গৈছোঁ। আমি সোমাইছোঁ এতিয়া ইয়াত, চবে ধুতি চুটি পিন্ধি আছে। কি ৰিহাৰ্চেল চলি আছে নাই? বিকি অহা নাই? ক'লে গ'ল? বাবু লগত গৈছে। নাই, মই এডিটে কৰা নাই। ময়ো কৰা নাই ভাই, একে তোৰতো গান বান্ধি আছে। নাই গান বান্ধি আছে নাই? চাকচোন ছাৰ, চকু চাক। দেৱী একেবাৰে। দেৱী তুমি কৃষ্ণ হে। দেৱী এই বেছিয়ে থাকে অকণমান। এইডাল কি লগাইছ? ৰঙা নীলা পাহৰি থাকিলে আকৌ। এতিয়া কৈছোঁ টেম্পুত আমি গোটেই সোপা বহি আছোঁ। এওঁলোক চব আছে। পোহৰ এওঁ আছে, পোহৰে হোৱা নাই। একো ভেকুলী প্ৰজাতি এওঁ আছে। এওঁ আমাৰ মাইকী সন্থা। এইবোৰ এইফালে চাই নাই? এইখন আগত গৈ আছে আৰু এখন এজনী সিহঁত সুন্দৰী প্ৰমিলা একেবাৰে, হয়নে? সুন্দৰী প্ৰমিলা তোমাৰ মোৰ কঁকালে জানি যায়। এটা বস্তু থাকে নাই টিকাই জানে। আমি এনেকৈ গৈ আছোঁ। ভেকুলী প্ৰজাতি। এওঁ গাহৰি প্ৰজাতি। এওঁলোকে মোক নেদেখুৱাই। এইয়া আছে দে।
বন্ধ কৰোঁতে জানা পোহৰ হৈ আছে কি হিমা বাপেক আহিলে যে ই আছে কিবা লাগে গৰম বেছি দাও জ্বলা এবাৰ মানুহ চাক ভৰ্তি হৈছে খালে বহুত পাতো জ্বলা লাগিছে নাই বহুত পাতো জ্বলাও গাইছ জ্বলা বহুত জ্বলা চুপত বহুত জ্বলা তো গাইছ তাৰ অলপ সময় পাছতে গুৰু আদৰিবৰ কাৰণে গুচি গ'লোঁ তাৰপাছত পাহৰিলোৱেই যে ব্লগ কৰিব লাগে সেইকাৰণে ক্লিপ কেইটামানকে ভৰাই দিছোঁ চাওক তাৰপৰা একেবাৰে আৰু পুৰস্কাৰৰ সময়ত লগ পাইছোঁ কৃষ্ণ নয়ন ভৰি শ্ৰেষ্ঠ ভাওনা পাৰিজাত হৰণ সংসদজনী ফূৰ্তি সোমাই ফূৰ্তি বহুত ফূৰ্তি দে আমি পাই আছো সকলোৱে একদম ফূৰ্তিত আছে আমি পাই আছো ৰ'বা তো গাইছে শ্ৰেষ্ঠ কেলিগোপাল সংসদজনী শিল্পী সমাজ বোম ফূৰ্তি গাইছে শ্ৰেষ্ঠ সূত্ৰধাৰ সংসদজনী শিল্পী সমাজ তোমালৈ অলেখ শুভৰ কামনা যাচিলোঁ এনেদৰে যাতে তুমি আগুৱাই যাব পাৰা
তো গাইজ এয়া শ্ৰেষ্ঠ কৃষ্ণ সংশোধনী শিল্পী সমাজৰ তো হৰ্ষিতা গায়ন আমাৰ বান্ধৱী গুণু তোলৈকো ওলে শুভকামনা থাকিল। তো এয়া শ্ৰেষ্ঠ গোপী সংশোধনী শিল্পী সমাজৰ শতভাষা গায়ন আমাৰ বান্ধৱী থাকিল ওলে শুভকামনা যাতে সকলোবোৰ এনেকৈ আগবাঢ়ি যায়। এতিয়া আহিলোঁ সকলো ইয়াত টেম্পুত বহি আছে। কুকুৰ সকলো ইয়াত বহি আছোঁ। অঁ গাইজ পাৰিজাতৰণ কেলিগোপাল চবতে ফাৰ্ষ্ট পাইছোঁ গাইজ। এই বেজ গোপী বেজ সূত্ৰধাৰ বেজ কৃষ্ণ চব গাইজ আমাৰ টেম্পুতে গোটেইখিনি ভৰ্তি হৈ আছে। এতিয়া গাইজ খানা খোৱাতহে জোৰ। এঘৰত এওঁ দুঘৰ একেই এওঁ তিনিটা তিনিদিনত তিনিটা এওঁ অসুৰ দে অঁ খকে ধৰা গাইছে খকে ধৰা প্ৰাণী খকে ধৰা প্ৰাণী তো গাইছ বলক এই ৰবা হাঁ কৈ দে সি গাইছ অকলশৰীয়া হ'ল তাৰ দুখ আমি এনেকৈ এৰিলোঁ ভাওনা বাৰু নেহেৰু পালি অহা বছৰ লগ পাম। কি ল'ব লাগে নাজানো নহয় দেই কি ল'ব লাগে বাই 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 চিপছ খাব গৰ আহি আছোঁ ঘৰত লগ পাম বলক এতিয়া ব্লগ নকৰোঁ আৰু তো যদি ভিডিঅ'টো
ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন যদি টিপি দিব পাৰিলে শ্বেয়াৰটো কৰি দিব বাই বাই ভিডিঅ'টো লাইক কৰি দিবা বাই বাই গুড নাইট রাধে বুলয় মুরুলি অম্বর দিয়া কিয় রে শ্যাম মুরুলি অম্বর দিয়া